Hello everyone, মই ৰিম্পী আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা চিম্পল দেৱালী ফেষ্টিভেল মেকআপ লুক লৈ আহিছোঁ, যিটোৱে আপোনালোক সকলোৱে সহজতে কৰিব পাৰিব ঘৰতে। বেছি প্ৰডাক্ট ইউজ নহয়, আপোনালোকৰ যেনেকুৱা যি প্ৰডাক্ট আছে তেনেকৈ আপোনালোকে মেকআপ লুকটো কৰিব পাৰিব। আৰু এই মেকআপ লুকটো কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাগিব। ফাৰ্ষ্ট ইউজ কৰিছোঁ মই টনাৰ। ছেকেণ্ড ইউজ কৰিছোঁ মই মইশ্চাৰাইজাৰ আৰু প্ৰাইমাৰ। আপোনালোকে একেলগে নাথাকিলে বেলেগ বেলেগকৈ যে আছে তেনেকৈ লগাব পাৰিব। মই লৈছোঁ লিকুইড ফাউণ্ডেশ্যন। আপোনালোকে বহুত ধৰণৰ ফাউণ্ডেশ্যন খায়, তেনেকৈ আপোনালোকে যোনে যি ভাল পায় স্কিন কালাৰৰ লগত মিলাই ল'ব। আৰু মই ইয়াত লিকুইড ফাউণ্ডেশ্যনৰ লগত মই লৈছোঁ 2 টপ টনাৰ। আপোনালোকে টনাৰটো অপশ্যনেল, আপোনালোকে মন কৰি দিব পাৰিব আৰু মন নকৰিলে নিদিলেও কথা নাই। এইখিনি ধুনীয়াকৈ মই আঙুলিটাৰে ব্লেণ্ড কৰি মই ধুনীয়াকৈ মোৰ স্কিনৰ লগত ব্লেণ্ড কৰি বিউটি ব্লেণ্ডাৰ বা ব্ৰাছৰ দ্বাৰা।
কিবা যদি বুজি নাপায় তেতিয়াহ'লে আপোনালোকে মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত ফেচবুকত তাত আপোনালোকে ধুনীয়াকৈ সুধিব পাৰে আৰু মই তাত আপোনালোক ভালদৰে কৈ দিম আৰু এইটো হৈছে মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব একেবাৰে চিম্পল হয় অকণমান চিমাৰ টাইমত মেকআপটো কৰিছোঁ যিহেতু আমাৰ সন্ধিয়াৰ টাইমত মেকআপ